ছাৰ ষ্টাৰ্ট কৰোঁ আৰু আছেতো ষ্টাৰ্ট কৰিব ছাৰ মই সেৱা ভাগে ধৰিলোঁ মেইন টপিকটোতো আপোনাৰ লগত আলোচনা কৰাই হোৱা নাই নহয় জনাও নিজৰ বুলি জনা দাই দুখ নধৰিব আৰু নধৰ দে ছাৰ নেহাৰ মানে বিয়াৰ দিনাখন নহ'লে আগদিনাই তাইক মই পলুৱাই আনাৰ কথা ভাবিছোঁ আৰু এই কথাটো মানে যেতিয়া মই তাইক পলুৱাই আনিম তেতিয়াতো আমাৰ বিউটি বাইদেউ সোধাই নাথাকে তেওঁতো আহি থানাত কেছ এটা ঠুকি দিব ছাৰ তেতিয়া বিউটি বাইলুঙে দিয়া কেছটো ইয়াত ৰেজিষ্টাৰ হ'ব নালাগে ছাৰ কিবা এটা কৰিব আৰু হয় নেকি হয় ছাৰ ছাৰ বহুত আশা কৰিহে আচলতে আপোনাক সেৱা ভাগ ধৰিছোঁ ছাৰ এনেবাৰ মই কেছটো পজিটিভলি বুলি ভাবিব পাৰোঁনে বল ক'লে ছাৰ বলচোন কথাখিনি ভালকৈ অলপ ডিছকাছ কৰোঁ বাহিৰত ঐ ক'ত গলি এটা চাচো কি কৰি আছিলি এই টুপিটোৱে গ্লাছখনে থৈ ললো আহ বহি ল থিয় পাতো নেকি ছাৰ কিয় ভালকৈ কথাটো পাতিব লাগিব নহয় বহ আপুনি বহিব বহচোন তই আৰামত বহি ল আচ্ছা কচোন কি হ'ল তই নেহাক পলুৱাই আনিবি বহি ল ভাবিছো মই তোক হেল্প কৰি দিব লাগে হেল্প মানে ছাৰ বহি ল তোক বহিব দি আছোন নাই ক এতিয়া মানে থানাত কেছটো ৰেজিষ্টাৰ নকৰিলে হ'ল আৰু ছাৰ অকণমান চাই দিব নকেইটা সেইটোৱে নাছিল জানো মই নাজানো টেনচন নল'ব ছাৰে পজিটিভলিয়ে লৈছে মই পজিটিভকৈ লৈছো তাকে কৈছো কি হ'ল হা তই মোক এইখিনি কথা কবলৈ সাহস ক'ত পালি আপুনি চাওক কিবা এটা বুজাওকচোন আইডিয়াটোতো আপুনিয়ে দিছিলে মই তোক আইডিয়া দিছিলো মই নিজে এজন পুলিচ হয় ছোৱালী চুৰ কৰিবলৈ প্ৰেছক্ৰিপশ্যন দিম আৰু ক'বলৈতো আইডিয়াটো আপুনি দিছিলে গছকি পেলাম মুখেৰে ফেন ওলাই যাব কি হ'ল মিছা কথা কৈছে ৰুমলৈ আহক মৰা মা দেউতাৰ শপত ৰুমলৈ আহক ছাৰ এনেকুৱা ফকতীয়া আইডিয়া দিয়া মানুহ মই নহয় কিন্তু সিহঁতে মোক সহজ সৰল পাই প্ৰত্যেকবাৰে এনেকে ফচাই ৰং চাই এই মনে মনে থাককে না বেয়া লাগে নহয় মোকতো বাদেই দিয়ক মোৰ বংশতে এনেকুৱা ফকতীয়া আইডিয়া দিয়া মানুহ নাই যদি আপুনি বিশ্বাস নকৰে মোৰ বংশাৱলী আপোনাৰ ওচৰত কালিলৈ ছাবমিট কৰিম আপোনাক মই মনে মনে থাকিবলৈ কৈছো নে নাই নহয় মোৰ ককাৰ ছাৰ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল মোৰ আইতাই ভাষা আন্দোলনত যুঁজিছিল মোৰ বৰদেউতা অসম আন্দোলনত যুঁজিছিল মোৰ বৰমাই নযুঁজিলে কিন্তু তেখেত মাতৃমংগলৰ সম্পাদিকা আছিল মোৰ বাইদেউ খুদ স্কুল ইউনিয়ন বডিৰ চাফাই সম্পাদিকা আছিল মণি আজিও তেখেতে মহিলা সমিতিৰ নামত জীৱনে দি দিছে আৰু ময়ো পুলিচ হৈ সমাজ সেৱা কৰি আছো তাৰপিছত কি ৰ'বহে আপোনাক বেলেগ এটা কথা কবলৈহে মাতি আনিছো মই মোক ঘৰ এটা লাগে ঘৰ কিয় লাগে আৰে মানুহক ঘৰ কিয় লাগে জানো চাক চতে মোৰ বাৰে বাদ কথা এটা কওঁ আপোনাক এতিয়া ঘৰ এটাতকে বেছিকে গৃহিণী এজনীৰহে প্ৰয়োজন নেকি ফটোৱা কথা পাতি থাকিবলৈ মই আপোনাক মাতি অনা নাই মই আগৰ ঘৰটো সলাব লাগে ইমিডিয়েট ঘৰ এটা চাওক কেনেকুৱা ধৰণৰ ঘৰ লাগিব এই আগৰটোতকৈ অলপ ডাঙৰ হ'লেও হ'ব ৰুম বেছিকে লাগিব আৰু শুনক পাৰ্কিংটো লাগিব কিন্তু কি হ'ল অকলে থাকিব অঁ ৰুম বেছিকে লাগিব অঁ বুজিলো আৰু কি নাপাৰে আৰে কি বা বুজিলে তেওঁ আৰে মোক ঘৰ চাবলৈ দিছে আমিতো বিয়া পাতিব বুলিয়ে ভাবিম না
হ'ব নালাগে ব ছাৰ